নমস্কাৰ মই এইবাৰ বৰপেটা সত্ৰৰ সেই কীৰ্তি গাবলৈ লৈছোঁ। বৰপেটাৰ নামঘৰ দেখিতে সুন্দৰ। আমাৰ আই গাইছিল বৰপেটাৰ নামঘৰ দেখিতে ভয়ংকৰ বুলি। এই ভয়ংকৰ শব্দটো কাটি পেলাই সুন্দৰ বুলি ক'লোঁ। তাৰপিছত বাকী কথাখিনি মোৰ ছাৰ এজন আছে বসন্ত তালুকদাৰ ছাৰ, অনেক গান তেখেতে মোক লিখি দিছে আৰু ছাৰক খাটনি ধৰিলোঁ যে ছাৰ বৰপেটা সত্ৰৰ ইতিহাসটো মই এই গানটোত উঠাব লাগে। তেওঁ সৰ্বেশ্বৰ ৰাজগুৰুদেৱৰ কিতাপ আৰু অন্যান্য কিতাপ চাই পেলাই মোক কৈছে কথাটো, তেওঁ এই গানটো লিখি দিছে। গোটেই বৰ্ণনাখিনি কিছু অংশ ইয়াত উঠিছে বুলি এটা ধাৰণা কৰিব পাৰি। চাবচোন, শুনিবচোন। এই গানটোৰ ৰেকৰ্ডিং আছে, মোৰ ৰেকৰ্ডিং পিছত দিম, অডিঅ' ৰেকৰ্ডিং। আজি এনেই মই মন গ'ল গাই দিলোঁ। বৰপেটাৰ নামঘৰ দেখিতে সুন্দৰ, মাজতে তুলসীৰ খুঁটা, ৰূপাৰ খতে খতি সোণাৰে কলচীও, নাম ধৰে গধূলি পুৱা, নাম ধৰে গধূলি পুৱা। বৰপেটাৰ নামঘৰ দেখিতে সুন্দৰ, মাজতে তুলসীৰ খুঁটা, ৰূপাৰ খতে খতি সোণাৰে কলচীও, নাম ধৰে গধূলি পুৱা, নাম ধৰে গধূলি পুৱা। কাটি কুচি বৃন্দাবনী কাপৰ অনুসৰি, দীঘে ছয় কুৰি হাত প্ৰস্থে তিনি কুৰি, দীঘে ছয় কুৰি হাত প্ৰস্থে তিনি কুৰি, শাৰী শাৰী চাৰি শাৰী খুটা মনোৰম, শাৰী শাৰী চাৰি শাৰী খুটা মনোৰম। পশ্চিমে তুলসী খুটা অতি অনুপম, পশ্চিমে তুলসী খুটা অতি অনুপম। সন্মুখতে শোভা কৰে গুৰুৰে আসন, ভিতৰতে আছে দেখা গৰুৰ হনুমান, ভিতৰতে আছে দেখা গৰুৰ হনুমান। ঠগী আগে জ্বলি আছে সাত গছি বন্তি, ঠগী আগে জ্বলি আছে সাত গছি বন্তি। চৈধ্যই প্ৰসংগ চলি থাকে দিনে ৰাতি, চৈধ্যই প্ৰসংগ চলি থাকে দিনে ৰাতি। তিনিফালে তিনি কাঠি দুইখান দুৱাৰ, ভাগে ভাগে আছে স্থান পাঠক সত্ৰিয়াৰ, ভাগে ভাগে আছে স্থান পাঠক সত্ৰিয়াৰ। বেৰে বেৰে কাটি থৈছে কৃষ্ণ লীলা খেলা, বেৰে বেৰে কাটি থৈছে কৃষ্ণ লীলা খেলা।